নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল যাৰ নাম হল পলেন গীতাশ্ৰী। আজি আকৌ বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈ আহিছো। মই আপোনালোকৰ ওচৰলৈ অহা মানে দিনটো অকণমান গেপটো বেছি হৈ গৈ আছে। মানে তাৰ কাৰণটো হল আমাৰ এইজনৰ কাৰণে মানে মই কেমেৰাটো হাতত ল'বলৈ একদম সময় নোপোৱা হৈছো। এতিয়া শুই গ'ল, সেই শুই যোৱাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো। ইমানেই বেছি খটাকুৰ হৈছে মানে মই কৈছো নহয়, ৰিচানৰ কেইটামান মই ভিডিঅ' কৰি থোৱা আছে। মই আপোনালোকক এই ভিডিঅ' মানে এইটো ভিডিঅ'ৰ লাষ্টত মই এড কৰি দিম, চাব পাৰিব। কিন্তু তাৰ আগতে আজি মই আপোনালোকৰ ওচৰলৈ আহিছো, মই আপোনালোকৰ লগত অকণমান কথা পাতিবলৈ। কথা পতাৰ টপিকটো হৈছে মই এমাহ ধৰি আপোনালোকৰ পৰা যে আঁতৰি আছিলো, কিহত ব্যস্ত হৈ আছিলো, সেইখিনিকে অকণমান আপোনালোকৰ লগত কথা পাতো বুলি ভাবিলো। কিন্তু এনেই কথা পাতি নাথাকো, যিহেতু মোৰ ৰিচান শুই থাকোঁতেই মই ঘৰৰ সকলো কাম কৰা হয়। গতিকে আজি এয়া ৰিচানৰ কাপোৰ উলিয়াই লৈছো। আজি তাৰ কাপোৰখিনি জাপি মানে চব চিজিল কৰি লওঁ। গতিকে মই কাপোৰখিনি জাপিও থাকিম, আপোনালোকৰ লগত কথাও পাতি থাকিম। গতিকে আঁতৰি নাযাব, চাই থাকিব। আজি বহুত কথা পাতিম আপোনালোকৰ লগত। আৰু মোক এতিয়াই আপোনালোকে কমেণ্ট কৰি জনাওক আপোনালোকৰ খবৰ কি। মোৰ খবৰ মই এতিয়া আপোনালোকক কৈ আছো, শুনি থাকিব, চাই থাকিব, আঁতৰি নাযাব। ফাৰ্ষ্ট কথা, আমাৰ জানুৱাৰী মানে 2022 চনৰ আৰম্ভণিৰ পৰাই মানে আমাৰ ইয়াৰ দিন একদমেই বেয়া চলিছে। মাঘৰ বিহুৰ কেইদিনমানৰ মানে এসপ্তাহ মানৰ আগৰ পৰা মানে মোৰ গা বেয়া হ'ল। তাৰপিছতে মই যিহেতু আপোনালোকক জানুৱাৰী 1 তাৰিখে ভিডিঅ' দিছো, তাৰপিছত লাহে ধীৰে মানে অকণমান 4-5 তাৰিখ মানৰ পৰা মোৰ অকণমান চৰ্দি ভাৱ এটা হৈ আছিলে। ভয় লাগিলে মানে কভিড বুলি। তাৰপিছতে চৰ্দি ভাৱ এটা হৈ আছিলে। তাৰপিছতে অকণমান জ্বৰো নিচিনা লাগিলে। তাৰপিছত মোৰ গা চা বহুত বেয়া হৈ গ'ল। তাৰপিছতে ৰিচানৰ গা বেয়া হ'ল, মানে মোৰ অকণমান ভাল হোৱাৰ পিছত ৰিচানৰ গা বেয়া হ'ল। তেনেকে ৰিচান আৰু মোৰ দুইটাৰে গা ভাল হোৱালে মানে বিহু ওচৰত পালেহি, মাঘৰ বিহুৰ। তাৰপিছত বিহু দিনাখনো গ'ল। বিহুৰ পিছদিনাখন আকৌ পলৰ মানে কি হ'ল, খুব বেছি পেট বিষ। তাৰ দুদিনমানৰ আগৰ পৰা তাৰ পেট বিষ হৈয়ে আছিলে, কিন্তু সি মানে গেছ বুলি ভাবিছিলো, গেছৰ টেবলেট সি খাই থাকে, অকনমান ভাল পায়, এনেকুৱা নিচিনা। তাৰপিছতে বিহুৰ পিছদিনাখন কি হ'ল, বহুত বেছি বিষাইছে। ৰাতিপুৱা 5টামান বজাৰ পৰা 7টামান বজালৈকে ঘৰতে থাকিলে। তাৰপিছত থাকি পেলাই নিজে গাড়ী চলাই আহি সঞ্জীৱনী পালেহি। তাৰপিছত সঞ্জীৱনীত চাই পেলাই তাক এডমিট কৰি দিলে। তেতিয়ালৈকে মানে আমি গম নাপাওঁ। জাষ্ট সি মোক ফোন কৰিছে যে গীতাশ্ৰী, মোৰ গাটো বহুত বেছি বেয়া হ'ল, বহুত বেছি পেট বিষাইছে, মোক এডমিট কৰি দিছে। মইতো ভয় খালো। তাৰপিছত আহিছো, তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিছে। আল্ট্ৰাচাউণ্ডত ওলাইছে তাৰ কিডনীত মানে ষ্ট'ন হৈছে। তাৰপিছতে ভগৱানৰ কৃপাত যেনিবা ষ্ট'ন কেইটা বেছি ডাঙৰ নহয়, অপাৰেশ্যন নকৰাকে হৈ গ'ল। মেডিচিন খালে মানে পাচাবৰ লগত ওলাই যাব বুলি ক'লে। গতিকে অকণমান ভয়টো কমিলে, কিন্তু তথাপিও বিষটো আছেই, মানে একদম পুৰা কঁকালৰ বিষ হৈ মানে বহুত বেছি বিষ আৰু তাৰপিছত সেয়া গ'ল সেইকেইটা দিন। তাৰপিছত 20 days মানৰ পিছত মানে পলক আল্ট্ৰাচাউণ্ড কৰিব দিছে। আল্ট্ৰাচাউণ্ড এতিয়ালৈকে কৰা নাই, কৰিব লাগিব। কিন্তু তাৰপিছত সেই 20 days নোহোৱাই নাই। নহওঁতে আকৌ এদিন কি হ'ল, সি বিচনা একদম চাইডতে বহি পেলাই ৰিচানক খেলাই আছিলে। খেলাই থাকোঁতে আকৌ মই আকৌ এনেকে আঁতৰি দিয়াচোন বুলি কৈ এনেকে অকণমান ঠেলি দিছিলো। সি আকৌ কি হ'ল, একদম চাইডত আছিলে, বিচনাৰ পৰা পৰি পেলাই মানে হাতটো এনেকে ভেজা দি পৰিলে। তো হাতটো ভেজা দি পৰোতে হাতৰ আকৌ এইখিনিতে অকণমান মানে দুখ পালে, মানে কষ্টকা খালে। মইতো ভাগিলে বুলিয়ে ভাবিছিলো। তাৰপিছত পিছদিনাখন ৰাতিপুৱা ডক্টৰৰ ওচৰত লৈ গৈছো। অকণমান এইখিনিতে মানে সিডাল অকণমান হাড়ডাল অকণমান লৰি গ'ল। তাৰপিছত সেয়াহে তাৰ এতিয়া হাতৰ বিষ। তাৰপিছত মানে ইটো সিটোকে সেয়া গ'ল। তাৰপিছতে মোৰ ফাদাৰ ইন ল পাপাৰ গা বেয়া হৈ আছে। তাৰপিছত মা জ্বৰ হ'ল। মানে মই কৈছো ন, গোটেই ঘৰৰ আমাৰ কণ্ডিশ্যন চবৰে বেয়া। তাৰপিছত গতিকে এতিয়া লাহে ধীৰে অকণমান দিনবোৰ ভাললৈ আহিছে কাৰণে মই আপোনালোকৰ ওচৰলৈ আহিব পাৰিছো। ইমানখিনি বেয়া দিনৰ মাজত আপোনালোকলৈ মোৰ এটা ভাল খবৰ আছে। ভাল খবৰ মানে কি, আপোনালোকে যিহেতু আমাৰ ৰিচানক যথেষ্ট মৰম দিছে, মোৰ চেনেলটোৰ আৰম্ভণিৰ পৰা আপোনালোকে ৰিচানক যথেষ্ট মৰম দিছে। ৰিচান যিদিনাখন জন্ম হৈছে সেইদিনাখনৰ পৰা মানে ৰিচানক আপোনালোকে যিদৰে মৰম দিছে, মোৰ বহুত বেছি ভাল লাগিছে। আৰু সদায় এনেদৰে মৰম দি থাকিব, আশীৰ্বাদ কৰিব। আপোনালোকে সিদিনা জন্ম হোৱাৰ ল'ৰাটো
আজি আহি মানে অন্নপ্ৰাশন পাইছেহি অন্নপ্ৰাশনৰ ডেট পালেহি মানে 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে দিনা গতিকে মই ভাবিলো আপোনালোকক জনাই দিও যেহেতু ডেটটো লোৱা হল মানে পতা কথা নাছিলে যেহেতু ইমান মানে কোভিডৰ বিলাক খেলি মেলি চৰকাৰে বিলাক এছপি বিলাক ঢেৰ কিবা কিবি নীতি নিয়ম উলিয়াইছিলে গতিকে তাৰপিছত যেতিয়া সৰস্বতী পূজা দেখিলো পুৰা খুলি দিছে আৰু যেহেতু 15 ফেব্ৰুৱাৰীৰ পৰা ইমান এইবিলাক কোনো এছপি নাথাকে বুলি শুনিছো কিমান শিওৰ মই হেতু নাজানো গতিকে ভাবিছো যে সৰস্বতী পূজা ইমানখিনি খুলি দিলে যেতিয়া আমি অন্নপ্ৰাশনটো পাতিব পাৰিম গতিকে এতিয়া ফাইনেল কৰিলো অন্নপ্ৰাশনটো পতা গতিকে অন্নপ্ৰাশনটো আপোনাৰ 14 ফেব্ৰুৱাৰীত পাতিম ফাগুনৰ 1 তাৰিখ গতিকে ভাবিলো আপোনালোকৰ লগত কথাটো শেয়াৰ কৰো কিমান মানে ইমান কেইটা বেয়া দিনৰ মাজত যে এটা ভাল দিন আহি পাইছে হি ভাল দিন বুলি মানে দেখে ফুৰ্তি লাগিছে আমি যেতিয়া ভাত খাওঁ হি মানে আমাৰ ডাইনিং টেবুলখন এনেকৈ চাই পেলাই হি মানে নিজে জিভাখনে খেলেপি থাকে আৰু ইমান বেয়া লাগে তাৰ মুখাগত খাবলে গতিকে মানে হি যে এতিয়া খাব পৰা হৈছে মানে ভাল লাগিছে আৰু কেইদিনমানৰ আগত মানে যেতিয়া পলক মোক কৈছো যে ৰিশানৰ কাৰণে ৰাতিপুৱা আমি নিজে যেহেতু কাৰিকৰ মাতিছো আমি আলহী অতিথিৰ কাৰণে ৰিশানৰ কাৰণে যিটো খানা বনাম সেইটো আমি নিজে বনাম গতিকে মই তাক মানে পলক লিষ্ট দিছিলো দেই লোকেল মুৰ্গী এটা আনিবা সৰু একদম পোৱালি চাই পনীৰ অকণ মাছ বা মই মানে তাক সেই পলক যেতিয়া কথাকেইটা কৈ আছো মই মানে খুবটো ইমান খুন্দা মাৰি ধৰিছে মানে ইমান বেয়া লাগিছে এতিয়া অকমান বেয়া লাগি গৈছে মানে ৰিশান যে ডাঙৰ হল সি যে ভাত খাবহি পৰা হল মানে মোৰ ভাবিলতে মানে মোৰ দুখ লাগি গৈছে এতিয়া অকমান বেয়া লাগি গৈছে দেই এতিয়া ৰিশানে ভাত খাব পৰা হৈছে ফুৰ্তিও লাগিছে দুখো লাগিছে বাৰু তাৰপিছতে এতিয়া হেতু কাৰণে অকনমান তাৰ এই কাপোৰ চাপোৰবোৰ অকনমান চিজিল কৰি লওঁ বুলি ভাবিলো তাৰপিছত এতিয়া তাৰ কাপোৰ চিজিল কৰি আছো তাৰপিছতে ৰ'ব আপোনালোকক আৰু এটা বস্তু দেখাওঁ ৰিশানৰ মানে অন্নপ্ৰাশনৰ ইনভিটেশ্যন কাৰ্ড কালি বনাই আনিছে দেউতাকে ইমান মৰম লগা কাৰ্ডটো আপোনালোককো দেখাই দিওঁ নে কি কয় এইটো আমাৰ ৰিশানৰ ইনভিটেশ্যন কাৰ্ড বৰ মৰম লগা কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো এয়া মই আপোনালোক সকলোকে মোৰ মানে নিমন্ত্ৰণ দিবলৈ মন যায় কিন্তু যেহেতু মোৰ আপোনালোক ইয়াতে বহুত মোৰ আছে ভিউৱাৰ্স লখিমপুৰৰ আছে তাৰপিছত তেজপুৰৰ আছে গুৱাহাটীৰ আছে গতিকে মোক সেই দূৰৰ দূৰৰ মানুহখিনিতো ইনেও আহিব নোৱাৰে তথাপিও মই আপোনালোকক মোৰ যেহেতু নিজৰ পৰিয়ালৰ মেম্বাৰ বুলি ভাবো গতিকে আপোনালোকক জনাবলেতো মন গৈয়ে থাকে সকলোখিনি কথা গতিকে সকলো কথা শ্বেয়াৰ কৰোৱেই গতিকে এইটো কথানো শ্বেয়াৰ নকৰিলেতো মনটো বেয়া লাগিব গতিকে এতিয়া ৰিশানৰ অন্নপ্ৰাশনৰ কাৰণে প্ৰিপেৰেশ্যন লাহে ধীৰে চলাইছো মানে কি তাৰ সেয়া কাৰ্ড বনাই আনিছো এতিয়া দেউতাকে মানে মানুহ মতা ষ্টাৰ্ট কৰি দিছে তাৰপিছতে এতিয়া মই মোৰ মানে যোৰহাটৰে কেইগৰাকীমান ছাবস্ক্ৰাইবাৰ তেওঁলোককো নিমন্ত্ৰণ দিম যিহেতু তেওঁলোকে ৰিশানক যথেষ্ট মৰম দিছে গতিকে তেওঁলোকক নামাতিলে বেয়া পাব সো তেওঁলোকক মই ইনভিটেশ্যন দিম তাৰপিছতে সকলোকে মাতিবলৈ মন যায় কিন্তু দূৰৰ সকল দিয়কচোন আহিব নোৱাৰে গতিকে আশা কৰিছো আপোনালোকে তাৰ পৰাই ৰিশানক আশীৰ্বাদ কৰিব তাৰপিছতে এতিয়া হল এতিয়া কি কম বুলি ভাবিছে ৰিশানৰ কেইটামান মই ভিডিঅ' এড কৰি দিছো তাৰ সেইখন সময়ত মই কাপোৰ কেইটা জাপি লওঁ তাৰপিছত আকৌ কাপোৰ চাপোৰ চিজিল কৰাৰ পিছত মই আকৌ লগ পাই আছো আপোনালোকে চাওক আমাৰ ৰিশান কিমান উৎপতীয়া হৈছে ৰিশান কিমান ডাঙৰ হলে এমাহৰ ভিতৰত জানুৱাৰী 1 তাৰিখে আপোনালোকক মই ভিডিঅ' দিছো তাৰপিছত মই সেইদিনাখন বৰপেটি নামঘৰ যোৱা এটা ভিডিঅ' দিছো তাৰপিছত আজি এইটো ভিডিঅ' আপোনালোকে পাইছে গতিকে এই এমাহৰ গেপত ৰিশানৰ মানে কিমানখিনি তাৰ এক্টিভিটি চেঞ্জ হৈ আহিছে সেইখিনি মই আপোনালোকক দেখুৱাইছো চাই লওক তাৰ সেইখন সময়ত মই কাপোৰ কেইটা জাপি লওঁ ঠিক আছে তাৰপিছত আকৌ লগ পাই আছো দেখিলে ৰিশান কিমান ডাঙৰ হল এমাহতে সি মানে বহিব পৰা হৈ গল উবুৰি খাই মানে অকনমান ওপৰলে উজাই যাবও পৰা হৈছে
ইটো সিটো বস্তু আনেগে মানে সি যদি আঁতৰত অকণমান থৈ দিওঁ তাক মানে এতিয়া গোটেই বিছনাখন লাগে সি যদি সাৰ পাই থাকে পলু একদম চাইডত থাকিব লাগে ময়ো এইফালে একদম চাইডত তাক গোটেই বিছনাখন লাগে মানে ৰাতি যদি এনেকে খুৱাই থওঁ ৰাতিপুৱালে সি পথালি হৈ থাকে দিহয়াকে খোৱা ল'ৰাটো মানে পথালি হৈ যায় গতিকে ৰিশান এতিয়া বহুত ডাঙৰ হৈছে যি কি নহওক বাৰু ভালেই হৈছে দুদিন পিছত ভাতো খাব ফুৰ্তিও লাগিছে কিন্তু কম তাৰপিছতে এতিয়া এয়া ৰিশানৰ কাপোৰ জপা হৈ গ'ল সেইখিনি গোটেইখিনি মই চিজিল কৰি ললো তাৰপিছত এতিয়া অকণমান এইফালে সৰুকে মোৰ ফুলনি বাৰী এখন আছে বাৰী মানে কি বেলকনিতে দুজোপামান ফুল ৰুই লৈছো গতিকে সেই ফুলকেইজোপা অকণমান চিজিল কৰিব লাগে তাৰপিছত মূৰ ধুবলৈ আছে ইয়াত তেল লগাই থোৱা আছে ৰুম চিজিল কৰিবলৈ আছে তাৰপিছত অন্নপ্ৰাশন আহি পালেহি যিহেতু আজি 9 তাৰিখ হ'লগে তাৰপিছত 10, 11, 12, 13, 14 তাৰিখে অন্নপ্ৰাশন গতিকে কি পিন্ধিম কি নিপিন্ধিম একো যা যোগাৰ কৰাই নাই গতিকে সেইখিনিও অকণমান যোগাৰ কৰিবলৈ আছে গতিকে চাই থাকক আজিৰ দিনটো আৰু এয়া মানে আৰম্ভণিহে এণ্ডিং হোৱা নাই ৰ'ব মই ফুলনি বাৰী এইবিলাক চফা তফা কৰা মানে মই আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাব লগা আছে ভিডিঅ'টোৰ বিষয়ে মই অকণমান কৈ দিছো মানে কি হ'ল মোৰ বৰ্তাৰ মানে দাদা এজনে বিয়া পাতিছে জাজিৰ পৰা হা গতিকে সেই বৌৰ ঘৰৰ ওচৰৰ মানে বৌৰ ভতিজাক হয় মই মেবি ভালকে তেওঁলোকৰ ৰিলেশ্যনটো কি হয় মই নাজানো সম্ভৱ পেহীয়েক বুলি কৈছিলে ভতিজাকে হ'ব লাগিব বৌৰ গতিকে সেই বৌৰ ভতিজাকহঁত আহিছিলে সৰু সৰু টিকলি দুজনীমান ছোৱালী হা তাহাঁতৰ ঘৰ জাজিত হয় তাৰপিছতে যেতিয়া বৌ ঘৰত আহিছিলে তেতিয়া মানে মোক আমাৰ ঘৰত দেখিলে তেতিয়া বৌক মানে সুধিছে যে গীতাশ্ৰী ৰিশানৰ মাক গীতাশ্ৰী বুলি চিনি নাপায় ৰিশানৰ মাক বুলিহে চিনি পায় আকৌ দেই ৰিশানৰ পলেন গীতাশ্ৰী যে ওলাই যে ৰিশানৰ মাক সেই ৰিশানৰ মাকৰ ঘৰ হয়তো নি এনেকে ক'লে তেতিয়া মানে বৌয়ে দেখাই দিছে সেয়াই গীতাশ্ৰী বা এনেকে ক'লে কৈছে মানে মাতিতে চিনে তাহাঁতৰ মানে কেনেকুৱা এটা হেঁপাহ মানে সেই হেঁপাহ আৰু মৰমখিনি দেখি গতিকে সেইটো ভাল লাগিছে তেওঁলোকে যে আমাক ইমানখিনি মৰম দিছে আৰু আপোনালোকেও ভাল পাব সেই কণমানি কেইজনীৰ লগত মানে মই বহি অকণমান সময় কথা পাতিছিলো সেইখিনি আপোনালোকৰ লগত আগবঢ়াইছো চাই লওক চব বহি দিয়া মোৰ ভিডিঅ' কোনে কোনে চাই এফালৰ পৰা লাইন পাতি বহি দিয়ক প্ৰথমতে কোৱা তোমাৰ নামটো তোমাৰ নামটো কি অংকিতা দত্ত আৰু তোমাৰ অৰ্পিতা শইকীয়া তাৰপিছত তোমালোকৰ ঘৰ ক'ত আমাৰ ঘৰ আমতল কোন জেগা মানে জাজি নহয় জানো তেওঁলোক মানে আমাৰ এয়া মা ঘৰৰ ফ্ৰণ্টৰ এয়া আমাৰ বৰ্তাহঁতৰ ঘৰ হয় এই বৰ্তাহঁতৰ মানে বৌক জাজিৰ পৰা বিয়া পাতিছে বৌহঁতৰ মাকৰ ঘৰৰ তুমি পিয়াবাৰ কোন হোৱা পিয়াবা পেহী হয় মানে বৌৰ ভতিজাক হয় চ' তেওঁলোকে মানে মোৰ ভিডিঅ'বোৰ চাই এতিয়া মোক দেখি পেলাই কৈছে হেৰি আমি ইউটিউবত দেখা বাজনী সেয়া তাহাঁতি মানে ইমান মানে এক্সাইটেড হৈ গৈছে মোক দেখি তাহাঁতি মানে ইমান ভাল পাইছে আৰু বিশেষকে মানে মোতকে মানে আমাৰ ৰিশানক দেখি তাহাঁতি বেছি ফূৰ্তি পাইছে চ' ভাবিলো তাহাঁতক লৈ পেলাই মই অকণমান ভিডিঅ'কণ ৰাখি থওঁ তাহাঁতিও ভাল পাব চ' তাহাঁতৰ লগত আপোনালোকক মই চিনাকি কৰি দিছো তেওঁলোকৰ ঘৰ জাজি যোৰহাটলৈ আহিছে মানে পেহীয়েকৰ ঘৰলৈ এয়া হ'ল অংকিতা আৰু এয়া হ'ল অৰ্পিতা অংকিতা বাই ভনী নি নহয় কোন হয় তোমাৰ অৰ্পিতা তোমাৰ বা হয় তুমি ডাঙৰ এইখে দেখোন মই ডাঙৰ বুলি ভাবিছিলো দেখোন মোৰ বাৰু ভিডিঅ'বোৰ এতিয়া কোৱা মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে ভালে লাগে মোক ভাল লাগে নে ৰিশানক ভাল লাগে ৰিশানক ভাল লাগে মোক বেয়া পায় মোক বেয়া পায় ৰিশানকহে ভাল পায় ৰিশানক সদায় এনেকে মৰম কৰি থাকিবা দেই সদায় তোমালোকে মোৰ ভিডিঅ'বোৰত লাইক কৰিবা আৰু লাইক কৰা মানে আমাৰ ৰিশানক মৰম দিয়া হয় নে আমাৰ অৰ্পিতাই মৰম দিয়ে নে ৰিশানক দিয়া ৰিশানক এনেকে মৰম দি থাকিবা আৰু সদায় মোৰ চেনেলটো সাপোৰ্ট কৰি থাকিবা তোমাৰ ফ্ৰেণ্ডক কবা যে আমাৰ পেহী ঘৰৰ ওচৰত বা এজনী আছে বাৰ চেনেল এটা আছে পল এণ্ড গীতাশ্ৰী চেনেলটোৰ নাম তোমালোকে চাবা এনেকে কবা নে কব তাহাঁতি মোতকে ৰিশানকহে বেছি ভাল পায় বোলে এইফালে ইয়াৰ ৰিশানক আমাৰ মায়ে লৈ আছে এইয়া ৰিশানকো উলিয়াই দিছো দেই তোমালোকৰ লগত কি কৰি আছা নো চেণ্ডেল পিন্ধি আছা এতিয়া পেহী ঘৰত থকাকে কেতিয়াকে আহিবা স্কুল বন্ধ থাকিলে ঠিক আছে তেতিয়াহ'লে বাই বাই দি দিয়া
বাই বাই আমাৰ অংকিতাও দি দিয়া আকৌ বাই 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 কেনেকুৱা পালে কমেণ্ট কৰি জনাব নিশ্চয় ভালে পালে আৰু যেহেতু মোৰো ভাল লাগিছে তেওঁলোকে মোক ইমান মানে মৰম দিছে আৰু তেওঁলোকে বুলিয়ে নহয় আপোনালোক সকলোৱে আমাক মৰম দিছে ঠিক আছে আপোনালোকে মানে সেই কণমানিজনী ভিডিঅ'টো চোৱা মানে মই মোৰ ধুলো লগতে মোৰ এইফালে থকা বেলকনিত থকা ফুলনিখন চাফা কৰিলো ৰুম চাফা কৰিলো সব কৰিলো এতিয়া আমি ৰিশান মই আৰু দেউতাক অকনমান টাউনলে বুলি ওলাইছো আপোনালোকক যেহেতু মই কৈছিলো অন্নপ্ৰাশনৰ বাবে এটা কেক অৰ্ডাৰ কৰিব লগা আছে সো কেকটো অৰ্ডাৰ কৰিম তাৰ পিছতে আৰু কি কৰিম আৰু খুচখাচ বজাৰ কেইটামান আছে সেইকেইটা কৰিম ঠিক আছে তেতিয়াহ'লে এতিয়া বেছি দেৰি কৰি নাথাকো একেবাৰে বজাৰত গৈ লগ পাই আছো ঠিক আছে বলক কেকটো আমাৰ অৰ্ডাৰ দিয়া হৈ গ'ল বজাৰ গৈ পেলাই মিয়েন মমছত সোমাইছো আমাৰ অন্নপ্ৰাশনৰ বাবে কেকটো অৰ্ডাৰ কৰা হৈ গ'ল আৰু ৰিশানৰ খুচখাচ বজাৰ কেইটামান আছিলে সেয়াও কৰা হৈ গ'ল তাৰ পিছতে এতিয়া আপোনালোকৰ পৰা ইমানতে বিদায় লম যেহেতু আজি ৰাতিপুৱা শুই উঠাৰ পৰা কেমেৰাটো আপোনাৰ মানে হাতত লৈছো আপোনালোকৰ বাবে বহুতখিনি কথাও পাতিলো আপোনালোকৰ লগত লগতে আমাৰ ৰিশান কিমান ডাঙৰ হ'ল সেই সকলোখিনি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু কণমানি দুজনীৰ সেই মৰম আমাৰ ৰিশানলৈ থকা মৰমৰ সেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো নিশ্চয় আপোনালোকে চাগে চাই ভাল পাইছে ঠিক আছে বাৰু মই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আজিৰ এই ভিডিঅ'টো যদি ভাল পালে সদায় কোৱাৰ দৰে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে অলৰেডি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মই সদায় ধন্যবাদ জনাও আৰু সদায় সেই মৰম দি থাকিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো মানে সাবস্ক্ৰাইব কৰা নাই প্লিজ 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 মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া আহিব লগা মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশনত পাই থাকিব ঠিক আছে তেতিয়াহ'লে নেক্সট অন্যটি ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ৰিশান বাই বাই কৈ দিয়া বাই বাই বুলি মই মামাম খাবলৈ গৈ আছো আপোনালোকে মাৰ ভিডিঅ'বোৰ সদায় চাই থাকিব হয়নে কৈ দিয়াচোন ঠিক আছে বাই বাই